নমস্কাৰ, পুনৰ এটা নতুন ৰেচিপিৰ সৈতে বৰ্ণালী ক্ৰিয়েটিভিটিলৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ কোমোৰাৰ লগত ব্ৰইলাৰ মাংস। তাৰ বাবে এখন কেৰাহী পাতি লৈছোঁ আৰু তাত তেল গৰম হ'বলৈ দি আন্দাজ অনুসৰি দিছোঁ জিৰা আৰু 2টা শুকান জলকীয়া। এতিয়া দিছোঁ কাটি লোৱা পিঁয়াজ কেইডোখৰ আৰু ভালকৈ ৰঙচুৱা হোৱালৈকে অলপ দেৰি ভাজি লৈছোঁ। এতিয়া দিছোঁ আন্দাজ অনুসৰি হালধি, পুনৰ আকৌ লৰাই দিছোঁ। আপোনালোকে ইয়াত ৰেড চিলি দিওঁ বুলিলে দিব পাৰে, মই দিয়া নাই। এতিয়া দিছোঁ আদা নহৰু পেষ্ট, আৰু এতিয়া আদা নহৰুখিনি কেঁচা গোন্ধ নোযোৱালৈকে ভালকৈ ভাজি লৈছোঁ। এতিয়া দিছোঁ মাংসখিনি আৰু ভালকৈ লৰাই লৈছোঁ। এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ, পুনৰ ভালকৈ গোটেইখিনি লৰাই লৈছোঁ। এতিয়া 2টা কেঁচা জলকীয়া ফালি দিছোঁ আৰু 5 মিনিটৰ কাৰণে ঢাকনিখন মাৰি দিছোঁ। 5 মিনিটৰ পিছত পুনৰ আকৌ মাংসখিনি ভালকৈ লৰাই দিছোঁ। পুনৰ এতিয়া দিছোঁ কাটি থোৱা আলু কেইডোখৰ আৰু 5 মিনিট সময় আকৌ ঢাকনখন মাৰি দিছোঁ। 5 মিনিটৰ পিছত পুনৰ আকৌ মাংসখিনি ভালকৈ লৰাই দিছোঁ।
এতিয়া দিছোঁ কাটি লোৱা কোমোৰা কেইডোখৰ। আৰু ভালকৈ গোটেইখিনি লৰাই দিছোঁ। এতিয়া 5 মিনিট সময় পুনৰ সিজিব দিছোঁ। 5 মিনিটৰ পিছত পুনৰ আকৌ গোটেইখিনি ভালকৈ লৰাই দিছোঁ। পুনৰ আকৌ ঢাকন দিছোঁ। এনেকৈ 4-বাৰমান মাংসখিনি ভালকৈ সিজিব দিছোঁ। আৰু এইখিনিতে আপোনালোকক জনাওঁ যে মোৰ চেনেলটো নতুন। আপোনালোকে ভিডিঅ'বোৰ চাই বা ৰেচিপিবোৰ চাই কেনেকুৱা পাইছে কমেণ্ট কৰিবচোন। আৰু চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। আৰু মই মাংসখিনিত বেলেগ একো মছলা দিয়া নাই, অকল চিকেন মছলা ব্যৱহাৰ কৰিছোঁ। সেইটো মই দেখুওৱা নহ'ল। কোমোৰাখিনি ভালকৈ সিজি আহিছে। কালাৰটো ৰেড চিলি দিয়া নাই যদিও দেখিবলৈ ধুনীয়াই হৈছে। এতিয়া দিছোঁ গৰম কৰি থোৱা পানী আৰু ভালকৈ উতলিব দিছোঁ। পাঁচ মিনিট সময় উতলিবৰ কাৰণে ঢাকনখন মাৰি দিছোঁ। 5 মিনিটৰ পিছত পুনৰ আকৌ লৰাই দিছোঁ। এয়া মোৰ গ্ৰেভিখিনি লাহেকৈ হৈ গৈছে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।